এই গাড়ীখনত পলিথিন আছে, আপোনাৰ গুড় আছে, চাদা আছে, যিসমূহ অবৈধ। বৰ্তমান ভাৰত চৰকাৰ তথা অসম চৰকাৰে 1 জুলাইৰ পৰা যিটো নীতি নিৰ্দেশনা জাৰি কৰিছে যে সমগ্ৰ ভাৰতত পৰিৱেশ নিয়ন্ত্ৰণ, পৰিৱেশ সুৰক্ষাৰ বাবে আপোনাৰ যিটো পলিথিন ব্যৱহাৰ নহ'ব। তো কিন্তু ভাৰত চৰকাৰৰ নীতি নিৰ্দেশনাক নস্যাৎ কৰি যিসকল অসাধু ব্যৱসায়ীয়ে এই ব্যৱসায় ৰমৰমীয়াভাৱে চলাই আছে, তো ইয়াৰ আমি এইটোৱে বুজিছোঁ যে ইয়াৰ মাজত কোনোবা জড়িত হৈ আছে নেকি। লগতে ডুমডুমা অঞ্চলৰ যি মিউনিচিপালিটি বৰ্ড, ডুমডুমা অঞ্চলত যিহেতু এই কামটো বিভিন্ন ধৰণৰ দোকানত দেখিবলৈ পোৱা গৈছে, তো সেই গতিকে অতি সোনকালে প্ৰশাসনে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক আৰু এই ব্যৱসায়ৰ লগত যিসকল ব্যক্তি জড়িত হৈ আছে, যিসকল ব্যৱসায়ী জড়িত হৈ আছে, এই ব্যৱসায়ীসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ আৰু যি নীতি নিৰ্দেশনা আছে সেই নীতি নিৰ্দেশনাসমূহ গ্ৰহণ কৰিবলৈ মই প্ৰশাসনক দাবী জনাইছোঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডুমডুমা আঁচনি সমিতি। কি আছে এখন গাড়ীখনত? গাড়ীখনত বিশেষকৈ পলিথিনটো আপোনাৰ 1 জুলাইৰ পৰা চৰকাৰে যি নীতি নিৰ্দেশনা জাৰি কৰিছে সেই নীতি নিৰ্দেশনাৰ মতে কলা পলিথিন, যিটো চাইনিজ পলিথিন বুলি কয়, এইটো বেন আছে আৰু তাৰ বিহিত ব্যৱস্থাও আছে, 2 বছৰ জেল আৰু লগতে 1 লাখ টকা জৰিমনা, এনেকুৱা ধৰণৰ আছে আমি দেখিবলৈ পাইছোঁ। কিন্তু সেই নীতি